কি কৰিছিল আমাক লগত নিয়া কৰি নিজে বৰ নেতা হ'বলৈ কৈছিল তাৰ বৰ বন্ধুকে গুলিয়াই চাফা কৰি ভালে হৈছে দিয়ক যিমান দীঘলীয়া হ'ব সিমানে বেছি সহায় পাব জনতাৰ পৰা আমাৰ আন্দোলন মই কিন্তু মোৰ লগত থকা লোকসকলক মই দিনত আন্দোলন কৰোঁ আৰু ৰাতি চাহাবৰ লগত বহি আলোচনা মানে চাৰিওফালে এটা ভাৰসাম্য বজাই ৰাখিব লাগিব নহয় Mukti